ইয়াৰ পৰা ষ্টাৰ্ট হৈছিল। ৰাতিপুৱা দৌৰিবলৈ গৈছিলোঁ, দৌৰিব পৰা নগ'ল কাৰণ বহুত ডাঙৰ বৰষুণ দিয়া আছিলে। ফিল্ডখন বোকা কৰি পেলালে, গোটেইকেইটাই মিলি আমি প্ৰেক্টিছ কৰিব লাগিলোঁ। ইমোশ্যনটো আগত দি ল'লে, তাৰপিছত আমি গোটেইখিনি মিলি এক্সাৰচাইজ কৰিলোঁ। চাওকচোন ইয়াৰ মাংসখিনি কিদৰে লৈছে, ইয়ে বোলে 80 কেজি বা 60 কেজিলৈ বোলে পৰিণত হ'ব। ক্ৰিকেট খেলি ভাল পাওঁ কাৰণে প্ৰেক্টিছ কৰিবৰ কাৰণে নেট আনি ল'লোঁ। আৰু আপোনালোকে চাগে গম পাইছেই ঝুমুৰ নৃত্য বিশ্ব অভিলেখ গঢ়িবলৈ গৈ আছে, তাৰে প্ৰশিক্ষণ কৰি আছে হাতীখোৱা অঞ্চলত। তালৈ গৈছিলোঁ কাৰণ তাত দেখা পালোঁ। ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।